ওই চলিয়াত মই এটা কথা ভাবছো আই। কি কথা ভাই, কি কথা ভাবছা তই? ওই ভাইয়াত আমিনো ডাল বেকাৰ হৈ আর এনকে কিমান দিন বহি থাকিম আই। কিবা কামত ধৰিব লাগছিল। কামততো ধৰিব লাগছিলে দেচোন, কিন্তু কৰা কি? ওই ভাইয়াত মোৰ হাতত এটা বৈধ প্লেন আছে, যদি তন্দে কৰা। কি প্লেন নাই ভাই, নকা গা ভাল লাগিলে কৰিম দে। এনাই বহি থাকাতকে ডাল বেকাৰ হৈ কিবা এটা কামতে ধৰিম। কচোন কচোন কি প্লেন শুনো আমিও। আমি দেখো এটা কেটাৰিং পাৰ্টি খুলিব পাৰো। কেটাৰিং পাৰ্টি? এইটো আৰু কি বস্তু? দেই নাচলাই, কেটাৰিং পাৰ্টি মানে কি নাজনা? এই বিয়াই চিয়াই যে ইউনিফৰ্ম পিন্ধিবলৈ বিলে থাকে, সেই বিলেনীকেইটাকে কেটাৰিং পাৰ্টি বুলি কয়। হয় নেকি? আজিকালিতো বিয়া গেলাত কেটাৰিং পাৰ্টি মাতে, ক'তনো ঘৰৰ মানুহে কাম কৰে। আগতে গাঁৱৰ কাৰোবাৰ এখন বিয়া হ'লি গাঁৱত চলি পায় এসপ্তাহমান আগৰ পৰাই কামত লাগি দিছিল, কিন্তু আজিকালিতো সেনা চলি নাই দেচোন, চবে কামে কাজে ওলাই গৈছে। সেইকাৰণে আজিকালি মানুহগেলাই কেটাৰিং পাৰ্টিয়ে মাতে। আৰু এতিয়া চাওচোন, আমাৰ গাঁৱত এতিয়া গেলে যিমান ডাঙৰ ডাঙৰ বিয়া হৈ গেল, চবে কেটাৰিং পাৰ্টি গেলা টাউনৰ পৰাই মাতি আনছি। যদি আমাৰ গাঁৱত এটা কেটাৰিং পাৰ্টি থাকিলে হয়, তেতিয়াহ'লে টাউনক বিচাৰি নিগলা হয়, আমাৰ গাঁৱৰ কেটাৰিং পাৰ্টিটোকে মাতিলা হয়। এতিয়া আমি যদি এটা কেটাৰিং পাৰ্টি খুলি দিব পাৰো, তেতিয়াহ'লে গাঁৱৰ মানুহগেলা আমাকে মাতিব। আৰু ভায়াকেদিন বিয়া চিয়াও বহুত আছে, আঘাৰৰ মাহ বসছি না। গতিকে এই চান্সতে যদি আমি কেটাৰিং পাৰ্টিটো খুলি দিয়াং, আমি কিছু পইচা কামাব পাৰিম। কিন্তু কথাটো তই বেয়া ভাবা নাই, কিন্তু কেটাৰিং পাৰ্টি এটা খোলাৰ লগে লগে প্ৰায় 10জন চলি লাগিব আমাক। আমি তিনিটাই দেখিলো, আমাৰ তিনিৰে কেনেকৈ পাৰিবি? দেই আমি তিনিও কৰিম বুলি কেতিয়া ক'লো, আমি আৰু চলি ৰাখিম। মেলু এনাই বহি আছে পাইছো, শিকো ল'ম। হেই, এই মেলু কেঁচা পৰাটোক ল'বা নৰা, ই এখন য'ত পটো কৰি মাৰিব। দেই আমি দেখা দেখি আৰু ক'ত য'ত কৰে। আৰু বাকী চলি কৰিব পৰা আনবি। আমিতো ডাঙৰ চাৰিটা হ'লোৱে, আৰু সৰু দুটা মোৰ হিচাপত ধনা আৰু ফেহুক লওঁ, তাতে পানী চানী হ'লে বিলাব পাৰিব। আৰু তাহাঁত সৰু চলি, তাহাঁতক অলপ পইচা কমকৈ দিলেও কথা নাই। দে হ'ব দে। য'তে আমি প্ৰথমতে মেলুক লগ ধৰো, তাৰ পাছত গোট লাগিলে এখন পোষ্টাৰ বনাই পেলাই চব ফেচবুকে শ্বেয়াৰ মাৰি দিবি। তেতিয়া এই মানুহগেলাই আমাক গম পাব আমি কেটাৰিং পাৰ্টি খোলা বুলি। হ'ব যাওঁ। কেটাৰিং পাৰ্টিটো খোলা আজি 4 দিন হ'ল, এতিয়া গেলি দেখো ক'ৰ পৰাই ফোন চনে নাই। ঐ বেকো, আমাৰ ফোন নাম্বাৰকেইটা তই পোষ্টাৰত শুদ্ধকে দিছে না? দিছো শুদ্ধকে দিছো, কিয় ভুলকে দিম? তে এতিয়া গেলি কায়ো আমাক বুক কৰিব গেলি এনকে ফোন কৰা নাই না? ঐ দৰামীয়া কৰিবৰা ফোন, ইমান অধৈৰ্যকে আহিছা। খুলিছে মাত্ৰ কেটাৰিং পাৰ্টি, মানুহতো জানাক আমাক, তাৰপিছতহে ফোন কৰিব। এইটো মেলু আহি আছে দেখি ফেলে। ঐ কি আইছিল ইয়াত? আমাৰ কেটাৰিং পাৰ্টিটো কোনোবাই বুক কৰিলাক না? নাই ৰ, এতিয়া গেলি ক'ৰ পৰাই ফোন চনে আনাই দেখো। এটা কাম কৰিবা পাৰি কিন্তু। কি কামাই? ঐ চলি ইয়াত আমাৰ মৈতফাল চুপাৰ হৰেণৰ সৰু জীয়াকটোৰ ৰবিবাৰে তুলনি বিয়া দেখো। হৰেণৰ সৰু জীয়াকটোৰ তুলনি বিয়া, তাতে আমাৰ কি হ'ল? দেই মেকচকলাই, চলি গাদা হ'লে আৰু কি আছে? কি তে ভালকে নকা গা? মই শুনা পাইছো হৰেণে বোলে তুলনি বিয়াখন বহুত ডাঙৰকে পাতিব, 5-6টা বোলে খাইহে বাগৰাব। কিনো কয় ভাই, 5-6টা খাই বাগৰাব? তেতিয়াহ'লে যাব লাগিব খানাটো খাবা। দেই নতিমালাত, মই খানা খাব যোৱাৰ কথা ভাবা নাই। মই ভাবিছো তাহাঁতে যদি এতিয়া গেলি কাকো কেটাৰিং পাৰ্টি বুক কৰা নাই, আমিয়ে কথা পাতি পেলাই ল'ব পাৰো দেখো কামটো। তোৱাই ভাই, তই দেখো ভালতে মাথা মাৰিছা। তুলনি বিয়াৰ খানা বেছি কষ্টও নহয়, আৰু আমি দগাৰ খাবও পাৰিম। য'তে সুধো আমি হৰেণক যাই, যদি তাহাঁতে বুক কৰা নাই কতো কেটাৰিং পাৰ্টি, আমি লৈ ল'ম যাওঁ। যাওঁ। ঐ চলি ইয়াত, এইটোৱে হৰেণাটোৰ ঘৰ। পইচাৰ কথা মই পাতিম, টেনশ্যন ল'ব নাগে তন্দে। ভিতৰত দেখি যাওঁ। এটা কাম কৰ, চশমা কিন্তু পিন্ধিলো, অলপ চালত যাব লাগিব, তেতিয়া আমাক কামটো দিব। হ'ব যাওঁ। হৰেণ দে। হৰেণ দে। ঐ কুনিয়াই? দে আমি অলপ মাত দে। কি আই চলি ইয়াত? দে এটা কামত আহিলো ৰবা। কি কামত আহি দিবা কচোন? ৰবিবাৰে তোমাৰ মাইনাৰ কাজ ন? ৰবিবাৰে কাজ ৰ, কিন্তু ময়ো আকলা মানুহ না, কটাইখিনি সামৰিবই পৰা নাই। হয় নেকি? তোমাৰ মাইনাৰ কাজৰ কেটাৰিং পাৰ্টি বুক কৰিলে না? নাই ৰ, সিতাক গেলি কৰিবই পৰা নাই। মই টাউনত দেখি যাবই পৰা নাই, কালি যাম বুলি ভাবিছো। কালি যাই একেলগে বুক কৰি থৈ আহিম। দে টাউনতকে বুক কৰিব লাগে, আমি নতুনকে কেটাৰিং পাৰ্টি খুলিছোতো, আমাৰ তোকে মাতি দিবা। সেইকাৰণে তোমাক সুধিব আহিছো, যদি বেলেগত বুক কৰা নাই আমি আহি যাম। গাঁও চলি বুলি অলপ কমতো কৰি দিলো তোমাক। হয় নেকি? তহঁতে কেটাৰিং পাৰ্টি খুলিছা? ভালে কৰিছা দে, ভালে কৰিছা। দে হ'ব দে। আমাৰ মাইনাৰ কাজত তহঁতে আহিবি,
মই আৰু বেলেগত কেটাৰিং পাৰ্টি বুক নকৰোঁ আৰু তহঁতৰ লগত ৰান্ধনী আছে না তাৰমানে মই ৰান্ধনীও ঠিক কৰা নাই আজিকালি কেটাৰিং পাৰ্টিৰ লগত একেলগে ৰান্ধনীও আহে না সেইকাৰণে মই ভাবিছোঁ কেটাৰিং পাৰ্টিটো বুক কৰিলে ৰান্ধনীকটো লৈ বহে অঁ আছে আছে আমাৰ ৰান্ধনী জানি চব আছে তুমি টেনশ্যন ল'ব নালাগে চব লৈ আহিম আমি দে হ'ব দে তহঁতে পইচাটো টেনশ্যন ল'ব নালাগে তহঁতক যি লাগে দিম খালি তহঁতে ভালকৈ কাজটো চলাই নিলি হ'ল অঁ হ'ব দে তুমি টেনশ্যন ল'ব নালাগে আমি চব মেনেজ কৰি দিম দে তহঁতে ৰবিবাৰে ৰাতিপুৱা অলপ সোনকালতে আহি যাবি অঁ হ'ব দে ঐ চলিয়াত কালিতো দেওবাৰে হ'ল পুৱাই অলবি সোনকালতে নহ'লে ইফালে আৰু বহুত দেৰি হৈ যাব অঁ হ'ব দে পুৱা 8টা মানত ওলাই দিম আমি অঁ হ'ব দে আৰু মেলু তই ৰান্ধনী ঠিক কৰিলি নে দেই মই থাকাতে আৰু কিয় ৰান্ধনী ঠিক কৰিব লাগে এই 5 ষ্টাৰ হোটেলৰ ৰান্ধনী বহি আছোঁ দেই ঘণ্টা কথা ৰখবি আই তই ইমান মানুহবিলাক ৰান্ধিব পাৰিবি নেকি কাজখাৰত মিনিমাম 500-600 মানুহ হ'ব কিবাকে আঞ্জা বয়া হ'লি মাৰি খাই মৰিব লাগিব মেকচক পাই তাতে আমি সেইকাৰণে কৈছোঁ ৰান্ধনী এটা ঠিক কৰ আমাৰ এই হৰিকে ক'লি হ'ব যা সিও ভালে ৰান্ধে দেই কণ্টিলো তহঁতে কথা গেলা বুজিকে নাপা ৰান্ধনী এটা ঠিক কৰা মানে তাক মিনিমাম 1000 টকা দিব লাগিব যিহেতু মই ভালকৈ ৰান্ধিবাই জানো ৰান্ধনী এটাক আৰু 1000 টকা দিবলৈ কিয় মাথোঁ আলিৰ কাজখানত 500-600 জন মানুহ হ'ব মই 1000-2000 মানুহ হোৱা কাজ খেদি পাইছোঁ তহঁতে টেনশ্যন ল'ব নালাগে মই বঢ়িয়া ৰান্ধিম বঢ়িয়া তহঁতে খালি বাকীখিনি মেনেজ কৰিবি আৰু ধনা আৰু ভেহুকো সোনকালতে অলপ কবি তান্দেও পানী চানী অলপ বিলাব পাৰিব দে এতিয়া মই যাই থাকোঁ পুৱা 8টা মানত আহি যাবি গোটেইকেইটা ইও মেকচকলা ৰান্ধিবা পাৰিব নে নৰিবা মোৰ সন্দেহ হৈছে পাৰিবা লাগে দেই ঐ চলিয়াত এইটোৱে পাকঘৰত দে ইয়াতে তহঁতে বনাব লাগিব অঁ হ'ব দে হ'ব টেনশ্যন নল'বা তুমি তহঁতৰ ৰান্ধনী ক'ত এতিয়া আহিয়ে বনাই ৰান্ধনী দে মই থাকাতে আৰু ৰান্ধনী কিয় বিচৰ মই কিমান ডাঙৰ কাজ এতিয়া গেলি খেদালোঁ গুৱাহাটীৰ কিমানখন 5 ষ্টাৰ হোটেলত আছিলোঁ মই ৰান্ধনী ঐ হয় নেকি দে আজি বহুতকেইখন আইটেম হ'ব তহঁতে ৰান্ধা বাঢ়াত লাগে আৰু হত কৰবি আঞ্জা গেলা কাৰণ মোৰ বহুত ডাঙৰ মানুহ আহিব অফিচৰ বছো আহিব এই হৰেণ দে তোমাৰ বছে মোৰ হাতৰ আঞ্জা খাই পাগলা হৈ যাব লাগিব পাগলা তুমি টেনশ্যনে নল'বা তুমি বাকী যা কৰি কৰাগে ৰান্ধাটো মোৰ ওপৰত দিয়া দে মই বেলেগ কামত লাগো তহঁতে কৰ এখনি সোনকালতে 12টাৰ আগত কিন্তু ভাত হ'ব লাগিব হৈ যাব ঐ চলিয়াত তহঁতে বাকী যা কৰিখিনি কৰ মোক আঞ্জা বস্তু কাটি দি মই ৰান্ধাত লাগো ই ফেকক গেল আহিছিল তোক আমাৰ লগত এই সিৰি ফোন আহিছে বোলে বাহিৰ ক'লে গেল দে আৰু বাকীখিনি কৰোঁ তই ৰান্ধা বাঢ়াত লাগ ঐ মেলু আৰু একবাৰ কৈছোঁ কিন্তু লাষ্ট তই পাৰিবি নে নহ'লে কিন্তু আমাৰ বৈদ্য বদনাম হ'ব দেই কণ দিলোঁ মই থাকাত ইমান টেনশ্যন কে লৈছা যা তহঁতে বেলেগ কামত লাগ মই ৰান্ধা বাঢ়াত লাগো যা বাপৰে বাপ ইমান মাংস 50 কিলোমান মাংস আনিছে নেকি তাকো খাহীৰ মাংস এটা কাম কৰোঁ আধামান মাংস চাইড লাগি থওঁ আধামান বনাং এটা কাম কৰোঁ মাংসৰ আঞ্জা অলপ জ্বালা বেছিকৈ দিয়াং জ্বালা বেছি হ'লেতো মানুহে খাব নোৱাৰে আৰু বাকী থৈ দিয়া কাঁচা মাংসখিনি য'তে ঘৰত লৈ যাম ৰাতিয়ে খানা এটা খাম ঐ মেলু ভাত চাত হ'ল না মানুহ আহি ৰখি আছে ভাত দিবা হৈছে দে মোৰ গোটাই কমপ্লিট মানুহ বহি দে দে ঐ চলিয়াত মোৰ ভাত চাত বনোৱা হ'ল তহঁতে এতিয়া বাচনত ভৰে লৈ যা বস্তু গেলা দে নেও দে ঐ মেলু এইগিলা দেখোঁ কাঁচা মাংস আই মাংসৰ আঞ্জা বনোৱাই নাই নেকি এই দখৰা পিন্ধা বনাইছোঁ যে মাংসৰ আঞ্জা বনাইছোঁ এইগিলা কাঁচা মাংস দেখোঁ তাৰমানে ৰাতি আমি খানা খাব গেলি আধা মাংস চাইড লাগি দিছোঁ কি আধা মাংস চাইড লাগি ৰৈছা ঐ দখৰা পিন্ধা মাংস কম হ'লে কি কৰিবি দেই চলিয়াত মাংসৰ আঞ্জা কম হ'বাই নৰি যা তহঁতে টেনশ্যন ল'ব নালাগে এইগিলা মই মাংসৰ আঞ্জাত তামাম জ্বালা গুড়া মাৰি দিছোঁ মানুহে জ্বালাত ধৰি মাংস খাবাই নোৱাৰিব যেখনি বনাইছোঁ এৰে ৰ'বহে যা তহঁতে বিলগে দেৰি হৈছে মানুহ পইচা কিজানি ঐ মেলু তই আজি আমাক মায়েৰে নোখোৱালি ৰক্ষা দেই ভৰি পাত দ্ৰাপ তহঁতে কিমান টেনশ্যন লৈ আছা যা বিলগে বাকী চব মই মেনেজ কৰি আছোঁ যা বছ আপুনি মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ঘৰলৈ অহা কাৰণে মই আপোনাক বহুত ভাল পাইছোঁ আহিলোঁ দিয়া এতিয়া আমি সোনকালে যাওঁ আমি আৰু এখন বিয়াত যাব লাগিব আপোনালোকক সোনকালে দিয়াৰ ব্যৱস্থা কৰিছোঁ ৰ'ব ভাইটিহঁত বছৰটো সোনকালে দিয়া তোমালোকে বছ সোনকালে যাব দাদা দিছোঁ বাইদেউ আহিছে বহক মাইনা বহা হৈ চলিয়াত এখেত আমাৰ বছ বহুত ষ্ট্ৰিক্ট ইহঁতক ভালকৈ শুশ্ৰূষা কৰিবি দেই হ'ব দিয়ক ছাৰ আপোনালোকে খাওক আৰু আপোনালোকক যি লাগে আমি দি আছোঁ ক'লে হ'ল আমাক হ'ব ছাৰ আপুনিও খাওক আৰু কি লাগে ক'ব এইবোৰ কি বনাইছে ইহঁতে
ঐ হৰেণ এইফালে আহা কি হ'ল ছাৰ কি হ'ল আপুনি এনেকৈ যে আদা খোৱাকৈ উঠিলে এইবোৰ কি বনাইছ হা এইবোৰ কি বনাইছ এইবোৰ খাব পাৰিনে এইবোৰ মানুহৰ কাৰণে বনাইছ নে কুকুৰৰ কাৰণে বনাইছ মাংসৰ আঞ্জাত ইমান জ্বালা ছোৱালীটোক চোৱাচোন কান্দিব ধৰিছে মাংসৰ আঞ্জা খাই এনেকুৱা খানা খাবলৈ মোক মাতিছা লাজ নোপোৱা এই বোলা ইয়াৰ পৰা যাওঁ আমি বেলেগ বিয়াত খাম বোলা বলক হে আঞ্জা ইমানেই বেয়া হ'ল নেকি বছেতো খাবাইৰে গুচি গেল মোৰ এতিয়া কি হ'ব মোৰ প্ৰমোচন হোৱাৰ কথা আছিল বছে এইগিলা আঞ্জা খাই মোক এইবাৰ প্ৰমোচন এনেও দিবেন নহয় দাদা আঞ্জা সঁচাকৈ বেয়া হৈছে নেকি ইমান এইবোৰ কিবা আঞ্জা হৈছে নেকি ইমান কাম ক্ষতি কৰি মই তোমালোকৰ এই খানা খাবলৈ আহিছোঁ মই আহিবই নালাগিছিল হে চব গেল দুখো এই চলিকেইটাত ধৰি হৈছে চব যি কৈছে এই চলিকেইটাই কৈছে বাচা দাদক দি আছো ঐ মেলু ঐ কন্তিলো ঐ ভালে আহ দাদা কি হে মানুহগেলা খুব গেল ইমান সোনকালতে খোৱা হলো না আমি তোক আৰু তিনিটামান আঞ্জা দিবি আছলোৱে ঐ দখৰামিনিয়াত তই দেখিলা আঞ্জা বনাইছা আঞ্জা বনাইছা কি হ'ল দাদা কি হ'ল তাৰমানে কি হ'ল তন্দৰ এইগিলা আঞ্জা খাই পেলাই বছে মোক কথা শুনি গেল চব মানুহ আধা খোৱাকৈ উঠি গেল তন্দে এইগিলা আঞ্জা বনাইছা হা ৰক দি আছো ৰান্ধনিক মাত হাও চব মানুহৰে খোৱা হ'লে নেকি চবৰে খোৱা হ'ল যদি আমিয়ে বহু দে না কি চলি ইয়াত ঐ মেলু দখৰামিনিয়া তই 5 ষ্টাৰ হোটেলৰ ৰান্ধনি হা এইগিলাখান কৈছে আঞ্জা তই হা তোৰ আঞ্জা খাই পেলাই বছে মোক কিমান গালি পাৰে গুচি গেল হা তন্দক দি আছো হেই কোনে ক'ত আছা আচোন তাকান চাকান লৈ আহ আজি এই কেটাৰিং পাৰ্টিয়ে তোক দেং মজা কি হ'ল দাদা ঐ চানা এই কেটাৰিং পাৰ্টিৰ চলিকেইটাক ধৰ ইহঁতত ধৰি মোক আজি বছে গালি পাই থৈ গেল মোৰ নিজৰ ঘৰত আহি মোৰ প্ৰমোচন হোৱাৰ কথা আছিল আজি বছে যি খানা খালাক আমাৰ ইয়াতে খাই পেলাই মোক প্ৰমোচনটো দূৰৰ কথা মোক এইবাৰ ট্ৰেন্সফাৰ নকৰিলে এই ক'ৰবাত জেগাক কিনো কয় ৰ'ব এন্দক আজি দি আছো ঐ চলিয়াত মৰিলো যা আজি এই মেলো দখৰামিনাত ধৰি ই বোলে 5 ষ্টাৰ হোটেলত ৰান্ধনি বইনাৰ তাকে এইবিলাক আঞ্জা কিবা কৰি পেলাই এতিয়া আমাক চবকে মাৰি খুৱাব ঠিক কথাই কৈছা এই মেলু বইনাকৰ বুটাকে আমাক কটাকে থাকে যে মাৰি খুৱালাক ইয়াৰ পৰা আজি বাচি যাব নোৱাৰিম দেই বছ ৰান্ধনি ঘৰত দেখো বহুত কাঁচা মাংস আছে কি কাঁচা মাংস কাঁচা মাংস বছ ঐ তন্দে তাৰমানে আমাৰ তাৰ পৰা কাঁচা মাংস চুৰ কৰা ধান্দা আছিলি হা বাচা তন্দক ঐ দে এন্দক মাৰ কি চাই আছা